জুনমনি ৰাভা মৃত্যুৰ আগতেই জুনমনি ৰাভাই নকল সোণৰ বজাৰখনৰ সম্ভেদ পাইছিলে, যাৰ বাবে জুনমনি ৰাভাক এক্সিডেণ্ট কৰি এখন নাটকীয়ভাৱে হত্যা কৰা হৈছিলে। জুনমনিৰ মৃত্যুৰ খবৰটো এতিয়া কেৱল চৌদিশে আকাশ বতাহ কঁপাই তুলিব ধৰিছে। চাওক কথাটো এনেকুৱা ধৰণৰ, জুনমনি মৃত্যুৰ দিনাখনৰ পৰা আজিলৈকে জুনমনিৰ এইটো এটা যে এক্সিডেণ্ট নহয়, হত্যাকাণ্ড আছিলে আৰু ইয়াৰ হত্যা আগমুহূৰ্তত ধৰ্ষণ কৰিছিলে, কিন্তু আজিলৈকে গম পোৱা নাই এই ঘটনাৰ লগত কোন কোন জড়িত আছে। এতিয়ালৈকে কোনো সঠিককে তদন্ত কৰিব পৰা নাই। কিয় আজি মই এই ভিডিঅ'টোত মূল কাৰণটো হৈছে যে আজি কেইটামান তথ্য অনুসৰি ক'ব পৰা গৈছিল যে এই হত্যাকাণ্ডৰ লগত নালিয়া বোলা এজন আৰু আনহাতে লীনা দলে আকৌ এজন প্ৰবল প্ৰতাপী মন্ত্ৰীৰ ভায়েকো এই ঘটনাৰ লগত সাঙুৰ খাই পৰিছে কৈছে। কিন্তু আচলতে এইসকল কিয় সাঙুৰ খাই পৰিছে? জুনমনিৰ মৃত্যুৰ কাৰণ নিবিচাৰি এই নালিয়া বোলাজনে আগতে যিখিনি ঘটনা কৰি থৈ দিছিলে, চুৰিকাণ্ড, সেইবিলাকৰ কেছহে উকতি ফুৰিছে। লীনা দলে কিছুমান আগতে বা কিছুমান ঘটনা কৰি থৈ দিছিলে, কেছ আছিলে সিহঁতৰ, সেইবিলাক উকতি এতিয়া সিহঁতে তদন্ত কৰি আছে। কিয় সেইবিলাকৰ লগত জুনমনিৰ মৃত্যুৰ কাৰণ কি? চাওক আপোনালোকে, জুনমনিৰ মৃত্যু আজি কেইদিনমানৰ আগতহে হৈছে, কিন্তু সেইবিলাক যিবিলাক কেছ দেখুৱাইছে নিউজতে দেখি আছোঁ যে আমি গম পাইছোঁ, সেইবিলাক নালিয়াই কৈ থৈ দিয়া ঘটনা নাইবা লীনা দলে কৈ থৈ দিয়া ঘটনা কিছুমান, সেইবিলাকতো বহুত আগৰ পুৰণা কেছ। আচলতে জুনমনিৰ মৃত্যুৰ হত্যাকাৰী কোন জানিব পাৰিমনে? নে অভিনীলৰ দৰেই কেলেণ্ডাৰত সেই তাৰিখটো থাকি ৰৈ যাব বা এটা নিউজ হৈ ৰৈ যাব? আমি এনেকৈ সন্দেহ কৰিব পাৰোঁ যে নকল সোণৰ বজাৰ, আনহাতে জালিয়া নোটৰ বজাৰখনৰ বাবেই কাল আছিল নেকি জুনমনিৰ। নকল সোণৰ বজাৰ, জালিয়া নোটৰ বজাৰখন ঢাকি ৰাখিবৰ কাৰণেহে জুনমনি ৰাভাক হত্যা কৰা হৈছিল নেকি? কাৰণ চাওক, জুনমনি ৰাভা মৃত্যুৰ আগতেই নকল সোণৰ আৰু লগতে জালিয়া নোটৰ বজাৰখনৰ সম্ভেদ পাইছিলে নেকি? এইবিলাকো আমি সন্দেহ কৰিব পাৰোঁ নাইবা প্ৰশ্ন কৰিব পাৰোঁ। আগতে লখিমপুৰলৈ SP আনন্দ মিশ্ৰ বদলি হৈ অহা পিছতে নকল সোণৰ বজাৰ বহুতো সম্ভেদ পাইছিলে আৰু লগতে বহুতকো এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে নকল সোণৰ লগত জড়িত হৈ থকাসকলৰ লগত। আৰু সেইটো কাৰণে এই সন্দেহ কৰিব পাৰি যে জুনমনি ৰাভা মৃত্যুৰ আগতেই জুনমনি ৰাভাই নকল সোণৰ বজাৰখনৰ সম্ভেদ পাইছিলে, যাৰ বাবে জুনমনি ৰাভাক এক্সিডেণ্ট কৰি এখন নাটকীয়ভাৱে হত্যা কৰা হৈছিলে। এইবিলাকো আমি প্ৰশ্ন কৰিব পাৰোঁ বা এইবিলাকো সন্দেহ থাকি যায়। বহুতো আমাৰ মনত প্ৰশ্ন ৰৈ যায়। চাওক, জুনমনি ৰাভাৰ হত্যা ঘটনাটো ঢাকি ৰাখিবলৈ নেকি সেইদিনাখন হঠাতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো দিবলগীয়া হ'ল বা হঠাতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো দি দিলে। এইবিলাক প্ৰশ্নই মোৰ কামনি নকৰা নহয়। এতিয়া মোক হয়তো বহুতে প্ৰশ্ন কৰিব পাৰে যে এই একেখিনি কথাকে তই কিমানবাৰ নকওঁ, সকলো মুখতে একেখিনি কথাই বুলি মোক প্ৰশ্ন কৰিব পাৰে। চাওক, কথাটো এনেকুৱা ধৰণৰ, আমি একেখিনি কথাকে আমি প্ৰশ্ন বাৰে বাৰে কৰিব লাগিব। অভিনীলৰ দৰে সেই কেছটো এটা ঘটনা হৈ যোৱা বা এটা নিউজ হৈ থাকিলে নহ'ব। আমি সেনেকুৱা বহুত ঘটনা দেখি আহিছোঁ। সেইদিনাখন ধেমাজিত হৈ যোৱা ঘটনা, এনেকুৱা ধৰণৰ বহুত ঘটনা আছে। ঘটনাবোৰ এটা দিন এটা নিউজ হৈ ৰৈ গৈছে। এই নিউজটো যাতে নিউজ হৈ ৰৈ নাযায়, জুনমনি ৰাভাৰ মৃত্যুৰ উচিত তদন্ত হ'ব লাগে বুলি বিচাৰোঁ। চাওক, আমাৰ নিচিনা সাধাৰণ মানুহে আমি সমাজখন নিকা হৈ থকাটো বিচাৰোঁ, সমাজখন বিশৃংখল হৈ থকাটো কেতিয়াও নিবিচাৰোঁ। এটাই কথা কওঁ, যিকোনো এটা ঘটনাৰ ওপৰত আমি মাত মাতিব পাৰোঁ বা মতামত দিব পাৰোঁ, প্ৰশ্ন উত্থাপন কৰিব পাৰোঁ। ন্যায় বিচৰাত আৰু তদন্ত কৰাত উচ্চ বিষয়াসকলৰ কাম, সিহঁতে যাতে উচিত কঠোৰভাৱে ন্যায় আৰু তদন্ত কৰে। আৰু এইখিনি কওঁতে ভুল হ'ব পাৰে নাইবা তথ্যখিনি দিওঁতে যদিও ভুল হয়, তেনেহ'লে আপোনালোকে ক্ষমা কৰি দিব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। ধন্যবাদ।